এটা পৃথক ৰাজ্য বদলিয়ন্তৰ দাবী কৰি আহিছিলে। এই সমস্যাৰ এটা স্থায়ী সমাধান হিচাপে যিমানখিনি বড়ো সংগ্ৰামী সংগঠন আছে আপচুকে ধৰি UBPO সকলোৱে আজি মানে এই চুক্তিত স্বাক্ষৰ কৰিব আৰু বড়ো সংগ্ৰাম ইয়াতে ইতি হ'ব। जोंहा बिटिआरनि चिफ प्रमद बर' सार लोगोसे आसाम एसेम्ब्लिनि स्पिकार बिस्वजित दैमारि सार बिसोर सानैनि गेजेराव जोंनि बर' हारिनि थाखाय लोगोसे ओनसोलाव थानाय गासै रायजो राजाफोरनि थाखाय सोर सासेया बेसेबां खामानि मावखो आरो बेसेबां जौगानाय खामानि मावनो हाखो बिनि बिसय दिनैनि गुबै टपिकआ रायजोफोर। थारैनो जोंहा मानाव गेदेर बिटिसिनि चिफ प्रमद बर' सारा दिनै बिटिसि मोनब्रै डिस्ट्रिक्टखौ लानानै बिथाङा दिनै सरकाराव दं आरो बियो चिफ जानानै जों बर' हारिजों लोगोसे रायजो राजाफोरनि थाखाय बेसेबां जौगानाय खामानि मावनो हाखो फारसेथिं आसाम एसेम्ब्लिनि स्पिकार बिस्वजित दैमारि सारा बेसेबां जौगानाय खामानि मावखो बिनि बेलायाव दिनैनि गुबै टपिकआ रायजोफोर। अब्ला नोंथांमोना फारसेनिफ्राय खोनासंलांबानो जाबाय। जोंहा मानाव गेदेर बिटिसिनि चिफ प्रमद बर' सारा मावगासिनो थांगासिनो बैफोर बाथ्राल' बुंगासिनो आरो जाफुंनायखौ जों खोनानो मोनाखै जे जागासिनो बैफोर बाथ्राखौ बुंनो। जोंहा मानाव गेदेर आसाम एसेम्ब्लिनि स्पिकार बिस्वजित दैमारि सारा फंसे बाथ्रा बुंदों जे पानेरियाव गासै खामानिया जानानै फैबाय आरो जाखांबाय बे बाथ्राखौ बुंनो। नाथाय बिटिआरनि चिफ प्रमद बर' सारा बुङो जागासिनो थांगासिनो मावगासिनो बे बाथ्राखौसो बुङो। नाथाय बिस्वजित दैमारि सारा दिनै गावनि खुगानिफ्राय रोखा रोखा बुंनानै होदों जे मावखांबाय जाखांबाय नै बेफोरबायदि जाखांबाय नायफैदो नोंथांमोना बे बाथ्राखौ बुङो। नाथाय बेबायदि बाथ्रा बुंनायखौ जोङो मानाव गेदेर प्रमद बर' सारनि खुगानिफ्राय जों खोनानो मोना। मात्र बिथाङा बुङो मावगासिनो थांगासिनो जागासिनो आरो फैगोन बोसोराव जागोन उमुक थुमुक उमुक बेफोर बाथ्राल' बुङो। अब्ला रायजोफोर नोंथांमोना नायलांबानो जाबाय जोंहा बिस्वजित दैमारि सारा दिनै मा मावनानै दिन्थिखो आरो जुदि बिटिसिनि चिफ जायोमोनब्ला दिनै बर' हारिजों लोगोसे रायजो राजाफोरनि थाखाय बेसेबां जौगानाय खामानि मावनो हागौमोन दा बाथ्राया बिसोर रायजोफोर। अब्ला नोंथांमोना फारसेनिफ्राय स्टेप बाय स्टेप नायलांदो लोगोसे नोंथांमोना भिडिअखौ लाइक खालामबानो जाबाय लोगोसे लास्टआव जोबनायाव नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर। আমি আমাৰ যিটো পানেৰী সমষ্টিত 167 কোটি টকাৰ এই উত্তৰ অঞ্চল যিটো মানে ভূটান ফুটহিলছ এৰিয়া তাত মানুহক পানী যোগান দিয়াৰ কাৰণে ভূটানৰ পৰা পানী লৈ আহি যিটো প্ৰজেক্ট কৰি থকা হৈছে সেইটো পৰিদৰ্শন কৰিছোঁ। প্ৰায় কমপ্লিট হোৱাৰ পথত কমপ্লিট হ'বই আৰু কেইদিনমান পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াত আনি ফালে সেইটো উদ্বোধন কৰিম। প্ৰথম পৰ্যায়ত এতিয়া 2 লাখ মানুহে পানী পাব আৰু অলৰেডি এতিয়া কানেকশ্যনটো হৈ আছে। আৰু সবতকৈ ভাল কথাটো হ'ল কি ভূটানৰ পৰা আমি আনি যিটো প্ৰজেক্ট কৰিছোঁ ইয়াত কোনো বিদ্যুৎ নালাগে কাৰেণ্ট নালাগে মানে ওপৰৰ পৰা পানীটো অহাৰ কাৰণে ইমান ফৰ্চত আহিছে যে অট'মেটিকেলি মানে প্ৰেছাৰত স্পীডত বৈ যায় আৰু মানুহৰ ঘৰে ঘৰে কোনো কাৰেণ্ট নোহোৱাকৈ সেই পানীটো সব এতিয়া গৈ পাব। এতিয়া অলৰেডি গৈয়ে আছে কিছুমান তো গৈ পাব আৰু আমি মানে কেইদিনমান পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ সেইটো উদ্বোধন কৰোঁ। মই ধন্যবাদ জনাইছোঁ আমাৰ মানে বিষয়াসকলক পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙত আৰু আমাৰ লোকেল আছে ভাৰতী ডাঙৰীয়া যদিও তেওঁ মানে জুনিয়ৰ ইঞ্জিনিয়াৰ তথাপিও তেওঁৰে সব এইটো মানে পৰিকল্পনা আৰু মই সেইকাৰণে তেখেতক দায়িত্ব দিছিলোঁ যে আমি পানী ভূটানৰ পৰা আনি পেলাই কিয় দিব নোৱাৰোঁ কাৰণ মোৰ এই পানীৰ সমষ্টিত বৰিং কৰিলেও পানী নাপায় বহুত পাথৰ আছে বল্ডাৰ আছে আৰু সেইবিলাক যিমান মানে স্কিম কৰিছে কোনো ছাকচেছ নহয়। সেইটোৰ কাৰণে বাহিৰৰ পৰা আমি পানী আনি পেলাই দিব লাগে যেনেকৈ আমাৰ ডিব্ৰুগড় ডিগবৈৰ পৰা বৰুণীলৈকে মানে তেল পাইপেদি লৈ গৈ ৰিফাইন কৰিছিলে। গতিকে ভূটানৰ পৰা আমি পানী আনি পেলাই ইয়াতে ফিল্টাৰ কৰিছোঁ আৰু এতিয়া সব মানুহক দিম আৰু এতিয়া 2 লাখ মানুহে এতিয়া প্ৰথম পৰ্যায়ত উপকৃত হ'ব আৰু এইটো লাহে লাহে আমি এক্সটেনশ্যন কৰিম। আমাৰ ঠিকাদাৰসকলকো এই আমাৰ অজয় ডেকা আছে স্থানীয় আৰু তেখেতৰ গ্ৰুপ আছে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে খুব স্পীডত মানে কামটো কৰিছে আৰু প্ৰায় 11 মাহত এতিয়া প্ৰায় কমপ্লিট হ'ব ইমান ডাঙৰ এটা প্ৰজেক্ট। গতিকে মোৰ সেইটোৱেই ইছ্যু আছিলে নিৰ্বাচনৰ সময়তো ৰাইজে কৈ আছিলে একো নালাগে অকল আমাক পানীৰ ব্যৱস্থাটো কৰি দিয়ক। এতিয়া পানীৰ ব্যৱস্থা হৈ যাব। গতিকে মই ভাবোঁ ৰাইজৰ সবতকৈ ডাঙৰ সমস্যা আমাৰ সেই উত্তৰ অঞ্চলত মানুহ বুলি নহয় জীৱ জন্তুৰ কাৰণে ইয়াত পানী নাই। জীৱ জন্তু হাহাকাৰ হৈ যায় খৰালি দিনটোত মানুহে মানে 6-7 কিলোমিটাৰ 10 কিলোমিটাৰৰ পৰা পানী আনি পেলাই খাবলগীয়া হয়। ইয়াত গা ধুব নোৱাৰে মানে
খৰালি দিনত পানী নোপোৱাৰ কাৰণে গতিকে সেইটো এটা আমাৰ ডাঙৰ এটা সফলতা মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ জয়ন্ত মল্ল ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ এই প্ৰজেক্টখন আমাক দিয়াৰ বাবে আৰু চব ক্ষেত্ৰত সহায় কৰাৰ বাবে বেচিক নিডখিনি ঠিক কৰা হৈছে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা হৈ গ'ল মেডিকেল কলেজৰ কথা কৈ আছে এতিয়া কোকৰাঝাৰ মেডিকেল কলেজত এতিয়া ক্লাছ আৰম্ভ হৈ গ'ল ছেকেণ্ড বেটছ আহি গ'ল আজি জিবি মিটিঙত ময়ো এটেণ্ড আছিলোঁ নাৰ্ছিং কলেজৰ ক্লাছ আৰম্ভ হৈ গ'ল অহা বছৰত তামুলপুৰ কলেজখনতো ক্লাছ আৰম্ভ হ'ব মেডিকেল কলেজত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে 26ৰ পৰা তো তেনেকুৱা বহুতখিনি কাম আগবাঢ়ি গৈছে আৰু চাকৰিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে মানে মষ্ট ট্ৰেন্সপাৰেণ্ট এনেকুৱা ক'তো হোৱা নাই কম্পিউটাৰত মেৰিট লিষ্ট একফালেদি ওলাই মেৰিট কেণ্ডিডেটে যায় আৰু তেখেতক চইচ দিয়া হৈছে কোনখন স্কুলত যাব নিজে চইচ কৰিব লাগে সি যেতিয়া চইচ কৰিব বাটনটো টিপিব কম্পিউটাৰৰ এপইণ্টমেণ্টটো নিজে নিজে ওলাই আহিব ঘোষ ঘাছৰটো কথাই নাই ইমান ট্ৰেন্সপাৰেণ্ট মেকানিজম ক'তো কৰা নাই সেইটো আমি কৰি আছোঁ ৰাইজে পুনৰ বিটিআৰ প্ৰধান হিচাপে আপোনাক বিচাৰি পিনে আপুনি ভাবেনে চাওক মই গণতান্ত্ৰিক মানুহ ৰাইজৰ কথাত মই দখল নিদিওঁ ৰাইজৰ সম্পূৰ্ণ অধিকাৰ আছে তেখেতসকলে কাক আনিব কাক নানিব মোৰ দায়িত্ব আছে ৰাইজক সেৱা কৰা আপুনি চিফ বা ৰাজনৈতিক কিবা MLA মন্ত্ৰী হোৱাটো মোৰ জীৱনৰ আশা নহয় ভাল সমাজ ভাল মানৱ জাতি ভাল অঞ্চল গঢ়াটো আমাৰ জীৱনৰ আশা আৰু সপোন ৰাজনীতিটোতো আৰু আজি আছে কালি নাই